মূৰত টুপি মুখত সালাম আসসালামু আলাইকুম ভিক্টৰ দাস হ'লগৈ ভিক্টৰ খান ভিক্টৰ খানে গ'ল ইছলাম ধৰ্ম গ্ৰহণ কৰিলে নেকি ভিক্টৰে আসসালামু আলাইকুম ভিক্টৰ খানে গ'ল আচল ঘটনাটো কি ভিক্টৰ দাস সকলোৰে এটা চিনাকি নাম প্ৰায়ে বিতৰ্কত থাকে এইজন ভিক্টৰ পেছাত তেওঁ আছিল এজন শিক্ষক কিন্তু সামাজিক মাধ্যমত টুপি পিন্ধি নিজকে ভিক্টৰ খান বুলি চিনাকি দিছে আসসালামু আলাইকুম ভিক্টৰ খানে গ'ল এই ভিক্টৰ দাস যদি আজি ভিক্টৰ খান হ'বলগীয়া হৈছে কিয় কাৰণ এই বিজেপি চৰকাৰে বাধ্য কৰিছে আকৌ এবাৰ ক'লো আই ৰিপিট আসসালামু আলাইকুম এই ভিক্টৰ দাস যদি আজি ভিক্টৰ খান হ'বলগীয়া হৈছে কাৰ কাৰণে এই বিজেপি চৰকাৰ যিখন বিজেপি চৰকাৰে কি কয় হিন্দুত্ববাদ এই বিজেপি চৰকাৰ যিখনে কি বুলি কয় বোলে গেৰুৱা ৰং ভিক্টৰ দাস খান হোৱাৰ আঁৰৰ কাহিনী ক'লে ভিক্টৰে প্ৰথমে চাওক বৃহস্পতিবাৰৰ এই ফেচবুক পোষ্টটোৰ মাজত লিখিছে আমাক কালি মুছলিম মানুহ আহি বচালে মানে মাক মুছলিম ধৰ্মই ল'ম পাপাকো বচাইছিল ইনশাআল্লাহ সুবহানাল্লাহ আলহামদুলিল্লাহ আৰু তাৰ পাছতে ফেচবুকত ভিডিঅ'ৰ জৰিয়তে এইদৰে কয় ভিক্টৰে যোৱাকালি ৰাতিৰ কাহিনী সকলোৱে দেখিছে শুৱালকুছিৰ ল'ৰা কেইটামানে আহি আমাক গেট ভাঙি থৈ গুচি গৈছে মোৰ মাক কি কৰিছে মাক এটেক কৰিব চেষ্টা কৰিছে কিন্তু কি 100ত ডাইল কৰাৰ পিছত 100ত মোক কি কৰিছে ব্লক কৰিছে গাৰ্লফ্ৰেণ্ডে ব্লক কৰিলে ভাল লাগে 100ত ব্লক কৰি দিছে 100 ইমাৰ্জেঞ্চি নাম্বাৰ ঠিক আছে তৃতীয় প্ৰশ্ন ভিক্টৰ দাসে কি কৰিব ভিক্টৰ দাসে ভিক্টৰ জেগাত এটাই মেছেজ দিব যদি ঘৰত থাক আৰু ঘৰত থাকি ধুনীয়া কৰি জয় অসম হিন্দু মুছলিম বুলি কথা নাই জয় অসম সদায় কম আৰু ভিক্টৰ সেনা জিন্দাবাদ থা ভিক্টৰ সেনা জিন্দাবাদ হা ভিক্টৰ সেনা জিন্দাবাদ ঘৰত থাক ভালকে থাক বাকী মই শিকাম গোটেই চিষ্টেম মোৰ হ'ব হস্পিটেলো মোৰ হ'ব শ্মশানো মোৰ হ'ব জেলো মোৰ হ'ব চব হ'ব ভালকে পঢ় মই পঢ়াব পৰা নাই মোৰ ভুল হৈছে মোক পঢ়াব দিয়া নাই ঠিক আছে ভিক্টৰ খানাত মই চলিব বিচাৰোঁ যিখিনিয়ে মোৰ জীৱনত বৰ্তমান কোৰ্চ লৈছ মই পঢ়াব পৰা নাই কিয় জানানে পঢ়াব দিয়া নাই খবৰ আশা কৰি পঢ়াম বুলি আহিছিলোঁ ঠিক আছে চবৰে কথা শুনি আহিছোঁ ভিক্টৰ খানা ঘূৰি এই বিভাগত ঠিক আছে জয় অসম জয় অসম সঁচাকৈ এতিয়া ইছলাম ধৰ্মৰ ৰীতি নীতি মতে চলিব নেকি ভিক্টৰ